নমস্কাৰ আপুনি সংযুক্ত হৈছে প্ৰাইম নাওৰ সৈতে অনুজ্ঞাপত্ৰবিহীন ফাৰ্মাসীসমূহে যধে মধে ঔষধ বিক্ৰী কৰি অবৈধ ব্যৱসায় চলাই আছে এই অভিযোগ গ্ৰাহক অধিকাৰ সন্থাৰ গোৱালপাৰাত কাঠফুলাৰ দৰে গঢ়ি উঠা ফাৰ্মাসীসমূহৰ অধিকাংশৰে নাই চৰকাৰী অনুজ্ঞাপত্ৰ কৃষ্ণাইত এখন সংবাদমেল আয়োজন কৰি গ্ৰাহক অধিকাৰ সন্থাই এই ভয়ংকৰ তথ্য সদৰি কৰে যোৱা কিছুদিন পূৰ্বে কৃষ্ণাইৰ বিদ্যাপাৰাত এখন ফাৰ্মাসীত জনৈক চৌকত মুল্লাই সংস্থাৰ কৰ্মী এগৰাকীক 6 মাহ আগতে ম্যাদ উকলি যোৱা বেজি দিয়ে তাৰ পিছতে সংস্থাটোৱে গোৱালপাৰাৰ বিভিন্ন অঞ্চলত থকা ফাৰ্মাসী ৰিটেইলাৰসমূহৰ বিৰুদ্ধে এক অভিযান চলায় এই অভিযানতে চৰকাৰী অনুজ্ঞাপত্ৰ বিহীনভাৱে চলি থকা ঔষধৰ ব্যৱসায়ৰ এই ভয়ংকৰ তথ্য পোহৰলৈ আহে ইতিমধ্যে কৃষ্ণাই ম্যাদ উকলা বেজি দিয়া চৌকত মুল্লা নামৰ লোকজনৰ বিৰুদ্ধে কৃষ্ণাই আৰক্ষী থানাত ভুক্তভোগী আৰু গ্ৰাহক অধিকাৰ সন্থাই গোচৰ ৰুজু কৰিছে লগতে ইয়াৰ উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ গোৱালপাৰা জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকক লিখিত অভিযোগ দাখিল কৰিছে আনকি গোৱালপাৰাত চলি থকা একাংশ অবৈধ ফাৰ্মাসী আৰু বিশুদ্ধ পানীৰ নামত বৰবিহ বিক্ৰী কৰা একাংশ ব্যৱসায়ীৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰক দাবী জনাই গ্ৰাহক অধিকাৰ সন্থাই ডক্টৰ এজন এটা লোকেল ডক্টৰ এজনক দেখুওৱা গ'ল দেখুৱাৰ পিছত কি হ'ল তেখেতে মোক ঔষধ কিছুমান পেইন কিলাৰ দিলে পেইন কিলাৰ কেইটা লোৱাৰ পিছত মই বহুত বেছি অসুস্থ হৈ গ'লো অসুস্থ মানে মই উইক হৈ গ'লো একচুৱেলি তো উইক হোৱাৰ কাৰণে মই ডক্টৰৰ লগত কথা পাতোঁতে ডক্টৰে ক'লে কি আপুনি এটা কাম কৰক DNS আৰু মাল্টিভিটামিন লৈ লওক ভাল পাই যাব তো সেই কিহতে মোক যিহেতু মই ইয়াতে মইতো নিজে ৰোগী হৈ আছিলোঁ মই পেচেণ্ট হৈ আছিলোঁ তো মোৰ ৰিলেটিভ এজনক মই একচুৱেলি মই ইয়াৰে নহয় মই গুৱাহাটীৰ হয় মই ইয়াৰ কাকো বেছি ভালকৈ চিনিও নাপাওঁ তো মই ৰিলেটিভ এজনক ক'লোঁ যে এজন ফাৰ্মাচিষ্ট লৈ আহা যাতে মই DNSটো পুছ কৰিব পৰা যায় মানে স্লাইনটো লগাব পৰা যায় উইথ মাল্টিভিটামিনছ তো কি হ'ল তেখেতে আহিলে তেখেতে নিজৰ ফাৰ্মাচীৰ পৰা বস্তুখিনি লৈ আনিছিলে তেখেতৰ নাম হ'ল আপোনাৰ শওকত মোল্লা মানুহৰ নাম হ'ল শওকত মোল্লা তেখেত বিদ্যাপাৰাত ফাৰ্মাচী আছে তেখেতে যি লৈ আনিছিলে সেইটো ভাইলছটো আপোনাৰ 5 মাহ 2020 মানে মে মাহ 2020ত সেইটো এক্সপায়াৰী হৈছিলে এইটো হ'ল তাৰ কিটো ফটোটো মই আপোনাক এমটি ভাইলছটোও দেখাই দি আছোঁ বাকি ডকুমেণ্টছ আপোনালোকক দিম তেখেতক যেতিয়া কোৱা হ'ল যে এইটোতো আপুনি কি কৰিলে তো তেখেতে ক'লে কি এইটো একচুৱেলি ভুল হৈ গ'ল তো ভুলটো কথা নহয় আপোনাৰ এটা মেডিচিন এক্সপায়াৰ হৈছে এমাহ বোলে ভুলতে হৈছে এদিন এক্সপায়াৰ হৈ গৈছে মানিব পাৰি বোলে ভুলতে থাকি গ'ল দোকান 6 মাহ এটা মেডিচিন আপোনাৰ দোকানত কেনেকৈ থাকিল মেডিচিন এটা এক্সপায়াৰ হোৱা 6 মাহ এখন দোকানত আছে তাৰমানে কিমান মেডিচিন আছে আৰু এনেকুৱা আৰু কিমান মানুহ ভুক্তভোগী হৈ আছে কিছুমান হয়তো মৰিও গৈছে আমি গমেই নাপাওঁ কিছুমান ডেথ হৈ গৈছে চাগে কিন্তু এতিয়া ঘটনা মোৰ লাগ ভাল যে মই এইটো মাল্টিভিটামিন আছিলে মই বাচি গ'লোঁ কিন্তু ইয়াৰ যিটো ৰিয়েকশ্যন হৈছে মাল্টিভিটামিনছটোৰ মই ডক্টৰক মানে নেক্সট দিনা হস্পিটেলত এডমিট হ'বলগীয়া হ'ল হস্পিটেলত এডমিট হোৱাৰ পিছত ডক্টৰে যিটো ৰিপৰ্ট দিলে মোৰ FLT টেষ্ট এটা কৰা গ'ল ফুল লিভাৰ টেষ্ট তো লিভাৰ টেষ্টত আপোনাৰ ওলালে মোৰ কি মোৰ মানে কি কয় আপোনাৰ লিভাৰত বিলিৰুবিন বাঢ়ি গৈছে ডেট মিনছ জণ্ডিছটো মোৰ 2.something% ওলাই আহিছে 2.2% টোটেল বিলিৰুবিন যিটো একচুৱেলি হ'ব লাগিছিলে 1.1 আৰু সেইটো মোৰ আগত নৰ্মেল আছিলে এই ইনজেকশ্যন মানে ডক্টৰৰ কোৱা মতে এই ইনজেকশ্যনটোৰ ৰিয়েকশ্যনত মোৰ বিলিৰুবিনটো বডিত বাঢ়ি গৈছে এতিয়া ভাবক মোৰ যদি এই অৱস্থা হৈছে তেনেহ'লে ভাবক আৰু বাকী এই মানে যিবোৰ ইলিটাৰেট মানুহ আছে বা যিবোৰ মানে পঢ়া শুনা নকৰা মানুহ আছে তাহাঁতৰ কি অৱস্থা হ'ব পাৰে চ' এই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকৰ প্ৰেছ ফ্ৰেণ্ডছৰ থ্ৰু দি যে এনেকুৱাবোৰ বস্তুবোৰ যাতে বন্ধ হৈ যায় ইমিডিয়েটলি একদম ইমিডিয়েটলি আৰু ইয়াক যিজন ব্যক্তি আছে তেখেতক ইমিডিয়েটলি এৰেষ্ট কৰিব লাগে নট অনলি তেওঁ যিমান তেনেকুৱা ইলিগেল ফাৰ্মাচী আছে সকলোকে গোটেইকেইখন ফাৰ্মাচী গোটেইবোৰ ফাৰ্মাচী বন্ধ হ'ব লাগে বা সেই মানুহবোৰক যদি এনেকুৱা জবৰদস্তি চলাইছে তাহাঁতক এৰেষ্ট কৰিব লাগে সেইখিনিয়ে কৃষ্ণাই তথা সমগ্ৰ গোৱালপাৰা জিলা যে অবৈধ ঔষধ লগতে ফাৰ্মাচীসমূহত দেহ উকলি যোৱা ঔষধ যে বিক্ৰী কৰি আছে তাৰ এটা জ্বলন্ত প্ৰমাণ আজি আমি আচলতে সংবাদমেল যোগে ফাজিল কৰিবলৈ লৈছোঁ এইখন আমি কৃষ্ণাই আৰক্ষী থানাত দিয়া এজাহাৰ এইখন গোৱালপাৰা আৰক্ষী অধীক্ষকক দিয়া আমাৰ অভিযোগ আৰু এইবিলাক আৰু বহুত কাগজ পত্ৰ আছে কৃষ্ণাই বিদ্যাপাৰাৰ এখন ফাৰ্মাচীৰ পৰা আমাৰ এগৰাকী আমাৰে কনজুমাৰ ৰাইটছ অৰ্গেনাইজেশ্যনৰ কৰ্মকৰ্তা তেখেতক 6 মাহ
এক্সপাইৰি ডেট পাৰ হোৱা ইনজেকশ্যন চেলাইনৰ সৈতে পুছ কৰিছে আৰু পুছ কৰাৰ পিছত যেতিয়া গাটো বেয়া লাগিছে তাৰ পিছতহে গম পোৱা গৈছে যে মেডিচিনটো 6 মাহ পাৰ হৈ গৈছে অথচ মেডিচিনটো দিয়াৰ সময়ত ফাৰ্মাচিজনে নিজেই পুছ কৰিছে তেখেতে বাৰে বাৰে মেডিচিনটো ভালকৈ চাইছে চোৱাৰ পিছতো 6 মাহ এক্সপাইৰি হোৱা মেডিচিনটো পুছ কৰিছে গতিকে এইটো এটা উদাহৰণ ইয়াৰ বাহিৰেও জিলাখনত আৰু বিভিন্ন চিকিৎসা মানে স্বাস্থ্যৰ লগত জড়িত বিভিন্ন ফাৰ্মাচী লেবৰেটৰী ইত্যাদি বিনা লাইচেন্স এনেকুৱা অবৈধ ঔষধ বা ডেট পাৰ হৈ যোৱা ঔষধ ইত্যাদিৰে ভৰি পৰিছে আৰু এই সম্পৰ্কে জিলা প্ৰশাসনে কোনো ফলপ্ৰসূ বা কোনো কাৰ্যকৰী ব্যৱস্থা নলোৱাটো অতি দুৰ্ভাগ্যজনক আমি ইয়াৰ আগতেও এই বিষয়ে আমি আবেদন নিবেদন জনাই আহিছোঁ ইয়াতে ফাৰ্মাচীৰ লিষ্ট আছে যথেষ্ট সংখ্যক ফাৰ্মাচী আছে প্ৰায় 40-50খন ফাৰ্মাচীৰ লিষ্ট আমি দিছিলোঁ কিন্তু জয়পুৰ এৰিয়াত সমগ্ৰ জয়পুৰ এৰিয়াত এই ফাৰ্মাচীবিলাকৰ লিষ্ট দিয়া হৈছিল কিন্তু কোনো পদক্ষেপ চৰকাৰে গ্ৰহণ কৰা বা বিভাগীয় কৰ্তৃপক্ষই কোনো পদক্ষেপ গ্ৰহণ কৰা আমি নেদেখিলোঁ তাৰপিছত এখনমান ফাৰ্মাচীক হয়তো লাইচেন্সখন সিল কৰিছে আৰু বাকীবিলাক এতিয়াও ভালদৰে চলি আছে গতিকে আমি জিলা প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষক আমি দাবী জনাব খোজো যে এই ধৰণৰ যিবিলাক স্বাস্থ্যৰ লগত জড়িত যিবিলাক জৰুৰী সেৱা আছে এই সেৱাবিলাকত চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে জইণ্ট ডাইৰেক্টৰক আমি বাৰে বাৰে আবেদন জনাই আহিছোঁ জইণ্ট ডাইৰেক্টৰে ইয়াৰ উচিত পদক্ষেপ গ্ৰহণ কৰিব লাগে কাৰণ সেইদিনাখন যিটো ঘটনা ঘটিছে ইনজেকশ্যনটো ভিটামিন ইনজেকশ্যন নহয় অইন কিবা ইনজেকশ্যন হোৱা হ'লে হয়তো আমাৰ এই কৰ্মীগৰাকীক আমি হেৰুৱাই থাকিলোহেঁতেন কাৰণ গতিকে আমি আজি এই সংবাদমেল যোগে দাবী জনাব খোজো যে তেনেকুৱা যিমান ফাৰ্মাচী আছে অকল সেইখনেই নহয় অন্যান্য যিমান ফাৰ্মাচী সেই ফাৰ্মাচীবিলাক শীঘ্ৰে সিল কৰিব লাগে আৰু তাৰ বিৰুদ্ধে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব লাগে প্ৰয়োজন সাপেক্ষে সেইসকল ব্যক্তিক এৰেষ্ট কৰিব লাগে